যথেষ্ট দ্বাৰকাপতিনাথৰ কৃপা। দিলাৰে সুন্দৰ ৰূপা কিন্তু তোরা কোনটির পড়া কোনে কোনে বন্ধু কোন আছে অবাক এনে পাখি তাৰ মই কৰিছো উপায় বেদন গুৰুবাবু অতি দুৰ্গজৰ চিৰপিতাকে শিকাব অনুৰূপ তেওঁ ৰাখিব নিশ্চয়। সোনকালে আনি ৰবা সখী এনে সুস্থ জোড়া পক্ষে হয় না এটা যোৱা পক্ষে নিঘৰ সামগ্ৰী কথা ৰবা সখী যোৱা Zo
কৃষ্ণ বাসুদেৱ হে কৃষ্ণ কদেৱ দুখ হাৰি কালমায়াদি অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা ইলাহি সৃষ্টি স্থিত্যন্ত কালী দেৱ বেদান্ত বিনে আন নাহি কেয় জানিবা বিষ্ণুকে সমস্ত জগতে জয় কৃষ্ণ বাসুদেৱ জয় অ মদন তই বুজিছনে নাই সমস্ত জগতৰে দেৱেই ঈশ্বৰ কৃষ্ণ 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 সোমাই আহক ৰাজকন্যাই আপোনাৰ বাবে পাত খাই আছে আমার হৈছে আইদেউ তোমাৰ সেৱাত মই এনেও সন্তুষ্ট মোৰ প্ৰভু কৃষ্ণ গোসাঁই তোমাৰ মনৰ অভিলাষখিনি পূৰ্ণ কৰক বাৰু হেৰি নহয় আইদেউ কালি মদন গৈ ওলালেগৈ মদনে ক'লে বোলে আইদেউৱে মাতি পঠিয়াইছে পিছে জানিব পাৰোঁনে আইদেউ এই বৃদ্ধ ব্ৰাহ্মণকনো কিয় মাতি পঠিয়ালে এতিয়াও সিহঁতো সোমাই আছে কৃষ্ণ কৃষ্ণ ভাবিছিলো কৃষ্ণক মই স্বামী ৰূপে লাভ কৰিব পাৰিম মোৰ সংসাৰত কিয় ফুলিব পিছে আইদেউ এষাৰ কথা আছে নহয় ভবা কথা নহয় সিদ্ধি বাটত আছে বোলে কণা বিধি কিন্তু গুৰু বাবা শিৱক উলিয়াই দিবৰ বাবে শিশুপাল ৰজাক মাতি পঠাইছে গুৰু বাবু এতিয়া আপুনি কৃষ্ণ গোসাঁইক মোৰ কাষলৈ আনি মই কোনদিনৰ পৰা দ্বাৰকালৈ এইটো বয়সত নাই আইদেউ নাই তুমি এই বৃদ্ধ ব্ৰাহ্মণক এইটো দায়িত্ব দিয়া মানে একেবাৰে নিগনিক গৰুৰৰ দৰে উৰিবলৈ কোৱাৰ দৰে হৈছে নাই আইদেউ নাকান্দিবাচোন নাকান্দিবা ৰ'বা হেৰি নহয় মই যেনিবা তাৰকালৈ গ'লোৱে তাৰকালৈ গৈ কৰিব লাগিব কি সেইটো কোৱাচোন এয়া পত্ৰ কৃষ্ণক চকুৰ পানীৰে মই লিখি পঠাইছো আৰু ক'ব যে তেওঁকে মই অন্তৰত স্বামী ৰূপে কৰিলো পৰম তেনে কৰি দিওঁ
চিন্তা নকৰিবা বুজিছা এই বেদৰ নীতি থাকোঁতে তুমি আৰু কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই মদন যাওঁ বোলাচোন সেইফালে সেইটো কি দেখিছ বাইদেউ সেইফালে আছোন এইফালে সেইটো চোৱাচোন সেইয়া কিবা দেখিছানে সৌটো আকাশত পূৰ্ণ জোন তুমি যদি আজ্ঞা কৰা আকাশৰ পূৰ্ণ জোনটো সাউতকে ধৰি আনি তোমাৰ হাতত দিব পাৰোঁ আইদেউ হেৰি নহয় আইদেউ মই আগবাঢ়ো নেকি আইদেউ তুমি কিন্তু ধৈৰ্য ধৰিব লাগিব বুজিছা মানে কোনদিনৰ পৰা দ্বাৰকালৈ যোৱাৰ যিখিনি সময় আৰু সেই দ্বাৰকাৰ পৰা এই কোনদিনলৈ ঘূৰি অহা সময়খিনি এইখিনি কিন্তু তুমি অপেক্ষা কৰিব লাগিব মই পিছে ওলালো দেই আজি আৰু এটা কথা গৃহস্থী মানুহ নহয় জানো ঘৰত বামুণীও অকলে থাকে নহয় গতিকে বামুণীক যদি মা দেখাৰ দি নাযাওঁ তাইতো বৰ চিন্তা কৰিব বুজিছা নহয় গতিকে বামুণীকো মা দেখাৰ দি পোনে পোনে মই দ্বাৰকালৈ যাম মই আহিলোঁ আইদেউ আহিলোঁ ভাৰতৰ ভিতৰে নগলে নুশুনে দ্বাৰকালৈ পোনে পোনেও গ'ল এষাৰ কথা আছে নহয় মোৰ যাত্ৰা যায় আৰু সৰ্বশিক্ষী তাৰ কোন মই শুভ যাত্ৰা সময়ত পাছফালৰ পৰা মাত দিব নাপায় বুলি কয় নাজানো নেকি ক'তনো জানিবি আবিঐ ছোৱালী প্ৰথমতে ঘৰ সংসাৰখন কৰি ল তাৰ পাছত কিবা কবি বুজিছে নহয় আগে সখী ঘৰখন পাতি দিয়ক তাৰ পাছত মোৰলৈ ভাবিব কথাটো সেইটো প্ৰথমতে কৃষ্ণ গোসাঁইৰ লগত আইদেউ বিয়াখন পাতি লওঁ তাৰ পাছত কেঁচা গড় কাটি তবু বাপেকে দিহাটো লগাম তাৰ লগত মই ক'লো প্ৰথমতে কৃষ্ণ গোসাঁই ৰুক্মিণী আইদেউ যোৰাটো লগাই লওঁ তাৰপাছত কেঁচা কল কাটি তবু দিহাটো লগাম তাই কি ক'লে শুনিলেনে নাই তাৰ লগত বাৰু আইদেউ বেছি দেৰি নকৰোঁ এই শুভ কাৰ্যত বেছি দেৰি কৰিলে দিগদাৰ হ'ব গতিকে মই কৃষ্ণ গোসাঁইক আনি দিম বুলি কৈছোঁ আনি দিম তুমি কিন্তু চিন্তা নকৰিবা দেই মই এই যাম এই আহিম মই আহিলোঁ পিছে দেই তই কি সুধিছিলি কাৰ লগত এইফালে আছোন মোৰতো চেহেৰাটো চাই এলা বেচা এজনৰ লগত যোৰাটো লগালে নহ'ব কাৰ লগত গম পাইছনে নাই স্বয়ং আৰু এওঁৰ লগতে আপোনাৰ নিচিনা বৃদ্ধ এই মদন মঞ্জুৰে নগলেহে পাৰিছোঁ মদন চা এই ঘৰত বামুণীও বৃদ্ধ হৈছে লগ এটা পালে ভালেই পাব দেচোন আইদেউ তুমি কিন্তু বেয়া চেয়া নাপাবা এই তাইৰ লগত আৰু অকণমান ধেমালি কৰোঁ গতিকে বেয়া চেয়া নাপাবা বুজিছা মই গৈ থাকোঁ আৰু কৃষ্ণ
কৰি কিয় কৰোঁ বাবু বাইদেউ তুমি চিন্তা নকৰিবা মই এই যাম কৃষ্ণক আনি তোমাৰ ওচৰত দিম বুলিছো দিমেই বাইদেউ মই আহিলোঁ দেই মই আহিলোঁ কৃষ্ণ বাসুদেৱ পিছে ঘৰলৈ নাযাব কিন্তু দেই কি কলি কি কলি বুঢ়া মানুহ দেখা নাই নেকি অলপ ডাঙৰকে কওঁ কাণেও নুশুনো ভালকে পিছে ঘৰলৈ নাযাব কিন্তু বাহিৰে বাহিৰে দ্বাৰকা পথাৰলৈ যাব তই আদিৰ ছোৱালী তই একো নুবুজ মই যাম আৰু ক'ৰবালৈ হ'ব আহিলোঁ আহিলোঁ দেই আহিলোঁ কৃষ্ণ কৃষ্ণ